আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আশা কৰোঁ সকলো ভালে আছে। যোৱা ভিডিঅ'ত আমি অজুৰ শেষৰ দোৱা শিকিছিলোঁ। তাৰ আগতে আমি অজুৰ মাজে মাজে পঢ়িব দোৱা, অজু আৰম্ভ কৰাৰ আগত পঢ়িব দোৱা, অজুৰ সুন্নত, অজুৰ ফৰজ শিকিছিলোঁ। আজি আমি অজুৰ সম্পূৰ্ণ তৰিকা শিকিম। অজু কিভাৱে কৰিব লাগে তাৰ সম্পূৰ্ণ নিয়ম শিকিম ইনশাআল্লাহ। ভিডিঅ'টো আপোনাৰ পৰিয়ালৰ সকলোকে লগত লৈ আপোনাৰ ল'ৰা ছোৱালীকো লগত লৈ ভিডিঅ'টো চাব, যাতে তেওঁলোকেও অজুৰ শুদ্ধ তৰিকা শিকিব পাৰে। আৰু ভিডিঅ'টো আপোনাৰ পৰিচিত অপৰিচিত বন্ধু বান্ধৱ, আপোনাৰ পৰিয়ালৰ অন্যান্য সদস্যসকললৈও শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও অজুৰ শুদ্ধ তৰিকা শিকিব পাৰে আৰু আপোনালোকেও স্বাৱৰ অংশীদাৰ হ'ব পাৰে। অজু আৰম্ভ কৰাৰ আগতে অজুৰ নিয়ত কৰিব লাগে। নিয়ত হৈছে মই কি কাম কৰি আছোঁ সেই কথাটো মনে মনে ভাবি লোৱা। নিয়ত জবানৰ দ্বাৰা উচ্চাৰণ কৰা, মুখেৰে উচ্চাৰণ কৰাটো জৰুৰী নহয়। মই কি কৰি আছোঁ, কিহৰ কাৰণে কৰিছোঁ এই কথাটো মনত ভাবি লোৱাটোৱেই হৈছে নিয়ত। অজু কৰাৰ আগতে অজুটো কিহৰ কাৰণে কৰিছোঁ সেই কথাটো মই মনত ভাবি ল'ব লাগে। এনেকৈ মই ভাবিব পাৰোঁ যে এই অজু মই পবিত্ৰতা অৰ্জনৰ কৰিবৰ কাৰণে কৰি আছোঁ, নামাজ পঢ়িবৰ কাৰণে কৰি আছোঁ, কুৰাণ শৰীফ তিলাৱতৰ কাৰণে মই অজু কৰি আছোঁ। তাৰপিছত অজু আৰম্ভ কৰাৰ আগৰ দোৱা আল্লাহুম্মা ইন্নী আউযু বিকা মিন হামাজাতিশ শায়াতিনি ওয়া আউযু বিকা ৰাব্বি আন ইয়াহদুৰুন। তাৰপিছত বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম পাঠ কৰি সৰ্বপ্ৰথম সোঁহাতৰ কবজালৈকে 3 বাৰ ধুব লাগিব। তাৰপিছত বাওঁ হাতৰ কবজালৈকে 3 বাৰ ধুব লাগিব। তাৰপিছত মিছৱাক কৰিব লাগিব। মিছৱাক মানে হৈছে গছৰ ডাল বা শিপাৰে দাঁতখিনি ঘঁহা। যদি গছৰ ডাল বা শিপা নাথাকে তেন্তে সোঁহাতৰ তৰ্জনী আঙুলিটো দি দুপাৰি দাঁত প্ৰথম ওপৰৰ পাৰি সোঁফালৰ পৰা বাওঁফাললৈকে 3 বাৰ, তাৰপিছত তলৰ পাৰি সোঁফালৰ পৰা বাওঁফাললৈকে 3 বাৰ ঘঁহিব। এই মিছৱাকটো হৈছে অতি ফজিলতপূৰ্ণ এটা সুন্নত আমল হয়। বহুত মানুহে অজু আৰম্ভ কৰোঁতে হাতখন ধুইয়ে কুল্লি কৰি দিয়ে, মিছৱাক নকৰে, কিন্তু মিছৱাকটো কৰিব লাগে। হাত ধোৱা কুল্লি কৰা যিদৰে সুন্নত হয়, মিছৱাকটো সুন্নত হয়। আৰু মিছৱাক হৈছে অধিক ফজিলতপূৰ্ণ এটা সুন্নত হয়, যিটোৰ অত্যন্ত ফজিলত আছে। এই সম্পৰ্কে ইনশাআল্লাহ পৰৱৰ্তী সময়ত কেতিয়াবা আলোচনা কৰিম। তো মিছৱাক কৰাৰ পিছত 3 বাৰ কুল্লি কৰিব লাগিব। 3 বাৰ মুখত পানী দিব আৰু কুলকুলি কৰি পেলাই দিব। তাৰপিছত 3 বাৰ নাকত পানী দি নাক চাফা কৰিব লাগিব। নাকত পানী দিয়াৰ নিয়ম হৈছে সোঁহাতৰে নাকত পানী দিব আৰু বাওঁ হাতৰ কেঁআঙুলিটো দি প্ৰথমে সোঁফালে, তাৰপিছত বাওঁফালে নাকৰ ফুটাত সোমাই লৰাই দিব। একে 3 বাৰ পানী দিব, 3 বাৰ বাওঁ হাতৰ কেঁআঙুলি সোমোৱাই লৰাই দিব। তৃতীয়বাৰ পানী দিয়া শেষ হোৱাৰ পিছত বাওঁ হাতেৰে নাকটো চাফা কৰি বাওঁ হাতখন ধুই দিব। তাৰপিছত সম্পূৰ্ণ মুখমণ্ডল 3 বাৰ ধোৱা। সম্পূৰ্ণ মুখমণ্ডল কপালৰ চুলিৰ গুৰিৰ পৰা থুথুৰি তললৈকে, 2 কাণৰ তলৰ পৰা এই সম্পূৰ্ণ মুখমণ্ডল 3 বাৰ ধুব লাগিব। তাৰপিছত দাঢ়ি থকা পুৰুষসকলে দাঢ়ি খিলাল কৰিব লাগিব। যিসকলৰ দাঢ়ি ঘন তেওঁলোকে খিলাল কৰিব লাগিব, আৰু যিসকল দাঢ়ি পাতল হয়, যাতে যে এনেকুৱা পাতল যে মুখ ধুওঁতে তেওঁলোকৰ দাঢ়িৰ তলত ছালত পানী পচি যায়, এনেকুৱা যদি পাতল হয় তেন্তে তেওঁলোকে দাঢ়ি খিলাল নকৰিলেও হ'ব। তাৰপিছত সোঁহাতৰ কিলাকুটিৰ ওপৰলৈকে 3 বাৰ ধুব লাগিব। তাৰপিছত বাওঁ হাতৰ কিলাকুটিৰ ওপৰলৈকে 3 বাৰ ধুব লাগিব। ইয়াৰ পিছত হাতৰ আঙ্গুলি খিলাল কৰিব লাগে। এই আঙ্গুলি খিলাল কামটো বহুতে নকৰে। আঙ্গুলি খিলাল কৰিব লাগে, এইটো সুন্নত হয়। আঙ্গুলি খিলাল কৰাৰ তৰিকা হ'ল যে প্ৰথমে সোঁহাতৰ আঙ্গুলি খিলাল কৰিব আৰু সোঁহাতখন এনেকৈ আঙ্গুলি ফাঁক কৰি তলত ৰাখিব। পিছত বাওঁ হাতৰ আঙ্গুলিকেইটা ফাঁক কৰি এনেকৈ বাওঁ হাতৰ আঙ্গুলিকেইটা সোঁহাতৰ আঙ্গুলি ফাঁকত
এনেকৈ সোমোৱাই দিব। এইটো সোঁ হাতৰ আঙুলি শিলাল হ'ল। তাৰপিছত বাওঁ হাতৰ আঙুলি শিলাল। ঠিক তদ্ৰূপ বাওঁ হাতখন তলত আঙুলি ফাঁক কৰি আৰু সোঁ হাতখন আঙুলি ফাঁক কৰি ওপৰত ৰাখি এনেকৈ আঙুলিকেইটা বাওঁ হাতৰ আঙুলি ফাঁকত সোমোৱাই দিলে বাওঁ হাতৰ আঙুলি শিলাল হৈ গ'ল। তাৰপিছত অকণমান পানী লৈ হাতখন তিয়াই পানী পেলাই দিব লাগে আৰু সম্পূৰ্ণ মাথা মুচে কৰিব লাগে। মাথা মুচে কৰাৰ সময়ত পদ্ধতি হ'ল এই হাতখন এনেকৈ ল'ব লাগিব। এই তৰ্জনী আঙুলিটো আৰু বুঢ়া আঙুলিটো বেলেগকৈ ৰাখি বাকী তিনিটা আঙুলি এনেকৈ একেলগে ৰাখি হাতৰ তলুৱা আৰু আঙুলি তিনিওটা এনেকৈ কঁকালৰ চুলিৰ গুৰিত একেদৰে এনেকৈ চেপেটাকৈ লগাই বাকী তৰ্জনী আৰু বুঢ়া আঙুলিটো লগাব নালাগে। সম্পূৰ্ণ মাথা এনেকৈ মুচে কৰিব লাগে। তাৰপিছত এই বাকী থকা দুটা আঙুলি তৰ্জনী আৰু বুঢ়া আঙুলিটো এই তৰ্জনী আঙুলিটো কাণৰ ফুটাত দুইটা কাণৰ ফুটাত সোমাই বুঢ়া আঙুলিটো দি কাণৰ ছাইডত এনেকৈ লৈ আহিব লাগে। এইটো দুইখন কাণ মুচেখ কৰা হ'ল। ইয়াৰ পিছত গলধন মুচেখ কৰা। গলধন মুচেখ কৰাৰ তৰিকা হ'ল হাত দুখন এনেকৈ ল'ব। হাতৰ তলুৱা ছাইডটো নিজৰ মুখৰ ফালে থাকিব আৰু হাতৰ পিঠি ছাইডটো যিটো আঙুলিৰ পিঠি ছাইড সেইটো দি গলধন মুচেখ কৰিব। এনেকৈ গলধনত এই লগাই দিব। এনেকৈ লগাই টানি লৈ আহিব। তলফালে এনেকৈ আনিব নালাগে। এই গলধন মুচেখ কৰাৰ পিছত দুইখন ভৰি ধুব লাগিব। প্ৰথম সোঁ ভৰিৰ গাঁঠিৰ ওপৰলৈকে 3 বাৰ, তাৰপিছত বাওঁ ভৰিৰ গাঁঠিৰ ওপৰলৈকে 3 বাৰ ধুব লাগিব। বহুতৰ কাৰণে অজু ইয়াতে শেষ হৈ যায়, কিন্তু তাৰপিছতো আৰু এটা আমল থাকে, সেইটো হৈছে ভৰিৰ আঙুলি শিলাল কৰা। এইটো সুন্নত হৈ কৰিব লাগে। ভৰিৰ আঙুলি শিলাল কৰাৰ তৰিকা হ'ল বাওঁ হাতৰ এই কেঁ আঙুলিটো দি সোঁ ভৰিৰ কেঁ আঙুলিৰ ফাকৰ পৰা, যেনে ধৰি লওক এইখনেই ভৰি, এই সোঁ ভৰিৰ কেঁ আঙুলিৰ ফাকৰ পৰা এনেকৈ তাৰপিছত এনেকৈ একেবাৰে বাওঁ ভৰিৰ কেঁ আঙুলিৰ ফাকলৈকে আঙুলি শিলাল কৰিব লাগে বাওঁ হাতৰ এই কেঁ আঙুলিটো দি। তাৰপিছত ইয়াতে অজু শেষ। এই অজু কৰি থকা অৱস্থাত যিটো অজুৰ মাজে মাজে পঢ়িবলগীয়া দোৱা আছিল সেইটো পাঠ কৰি থাকিব লাগে। সেই দোৱাটো আছিল আল্লাহুম্মা গফিৰলি যামবি ৱাৱাছি'লি ফি দাৰি ৱাবাৰিকলি ফি ৰিজকি। এইটো অজু কৰি থাকিব লাগে আৰু মনে মনে পঢ়ি থাকিব লাগে। অজু শেষ কৰাৰ পিছত পঢ়িব লাগে আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শাৰীকা লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু আল্লাহুম্মা জাআলনি মিনাত তাওয়াবিনা ওয়াজআলনি মিনাল মুতাতাহহিরিন। এই দোৱাটো পঢ়িব লাগে অজুৰ শেষত। এইখিনিয়ে হৈছে অজু সম্পূৰ্ণ সুন্নতি পদ্ধতি। নমাজ সম্পৰ্কীয় প্ৰয়োজনীয় সূৰা, কেৰাত, দোৱা, মাছাইল আদি দৈনিক শিকিবলৈ লগতে ইছলামিক প্ৰাথমিক জ্ঞান অৰ্জন কৰিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি ৰাখিব। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।